যি হেৰুৱাইছা সেয়া পুনৰ বিচাৰি সময় নষ্ট কৰাতকৈ সপোন বুলি পাহৰি যোৱাই ভাল। বৰ্তমান যি পাইছা সেয়া ভালদৰে ৰাখিবলৈ চেষ্টা কৰা। সময় ৰৈ নাথাকে আৰু সুযোগ বাৰে বাৰে পোৱা নাযায়। যদি আপুনি নিজৰ জীৱনটো আনৰ জীৱনৰ লগত তুলনা কৰি থাকে তেন্তে আপুনি কোনোদিনেই সুখী হ'ব নোৱাৰিব। যিজনে আপোনাক অনুভৱেই কৰিব নোৱাৰে সেইজনৰ ওচৰত অভিযোগ আৰু অভিমান কৰাটো নিজৰ ভুল। আঁতৰি আহিবলৈ যদি তেওঁ বাধ্য কৰাইছে আঁতৰি আহক। আপুনি তেওঁক হেৰুওৱা নাই, তেওঁহে আপোনাক হেৰুৱাইছে। ব্যস্ত হৈ থাকিব জানিলেই আপোনাক কাৰো পক্ষেই আঘাত দিব নোৱাৰে। প্ৰয়োজনতকৈ বেছি চিন্তা কৰি আপুনি কেৱল আপোনাৰ হৃদয়খনক কষ্ট দি আছে আৰু আন একো নহয়। আমি বহুত বেছি ভাল পোৱা বস্তুবোৰে আমাক কষ্ট দি থাকে। জীৱনত এনেকুৱা একোৱেই নাই যাক পোৱাৰ পিছত আপোনাৰ জীৱনটো পাৰফেক্ট হৈ পৰিব। কাৰো ওপৰত ভৰসা কৰি লাভ নাই, কাৰণ মানুহে নতুন মানুহক লগ পালে পুৰণি মানুহবোৰক পাহৰি যায়। পৰিস্থিতি আৰু সময় যিমানে জটিল হ'ব তুমি সিমানে মানুহ চিনিব পাৰিবা। কোনে কি কৰিছে, কিয় কৰিছে, কেনেকৈ কৰিছে এই চব যিমান কমকৈ জানিবা সিমানে সুখত থাকিবা। ভাল চেহেৰা থকা মানুহতকৈ ভাল ব্যক্তিত্ব থকা মানুহক বেছি মনত ৰখা হয়। ক্ষমা কৰি দিবা, কিন্তু সেই মানুহবোৰৰ কাষলৈ পুনৰাই কেতিয়াও ঘূৰি নাযাবা যিয়ে তোমাক বেয়া ব্যৱহাৰ কৰে। জীৱনত বহুত সমস্যা আহিব, কেতিয়াও সাহস হেৰুৱাই নিদিবা। দুখে আমাক কন্দুৱাই এইটো কথা সকলোৱে জানে, কিন্তু দুখে আমাক জগোৱাই এইটো কথা খুব কম লোকেহে জানে। অতীতবোৰ অতীত হৈ ৰ'ব দিয়া, নহ'লে অতীতবোৰে বৰ্তমানটো নষ্ট কৰি পেলায়। সুখত থকাৰ 7টা উপায়। 1 নম্বৰ, মায়া ত্যাগ কৰা। 2 নম্বৰ, নিজক সময় দিয়া। 3 নম্বৰ, ইনকাম কৰিবলৈ শিকা। 4 নম্বৰ, অতিৰিক্ত ভৰসা বাদ দিয়ক। 5 নম্বৰ, মিছা ভালপোৱাৰ পৰাই দূৰত্ব বজাই ৰাখক। 6 নম্বৰ, চিন্তা কৰিবলৈ বাদ দিয়ক, হাঁহিমুখে থাকিবলৈ চেষ্টা কৰক। 7 নম্বৰ, যিমান যি হ'লেও নিজৰ মনটোক ক'বলৈ শিকা যি হৈছে ভালৰ বাবেই হৈছে।